বন্ধুসকল আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যদি আপোনালোকে অল্ড বাৰ্থ চাৰ্টিফিকেটটো যদি আপোনালোকে ডিজিটেল কৰা নাই তেনেহ'লে কেনেকৈ কৰিব লাগিব গোটেইখিনি ডিটেইলছ এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব। প্ৰথমত আপোনালোকে গুগলত যাব, গুগলত যাই কিনে এইটো পৰ্টেলত আহিব। চ' আমি আগতে পৰ্টেলত আহিছোঁ, কেনেকৈ কৰিব লাগে গোটেইখিনি দি আছোঁ। এতিয়া আপোনালোকে বাৰ্থত যাব, বাৰ্থত যাই কিনে আপোনালোকে এড অল্ড বাৰ্থ যিটো ইভেণ্ট আছে এইটো ক্লিক কৰিব আৰু এই পৰ্টেলত আহি কিনে আপোনালোকে গোটেইখিনি ফৰ্মটো ফিল আপ কৰিব। কেনেকৈ কৰিব লাগে আপোনালোকে চাই থাকক আৰু এইটো পৰ্টেলৰ লিংক মই আপোনালোকক শেষলৈকে দি দিম। শেষত আপোনালোকে ভিডিঅ'টোৰ তলত লিংকটো পাই যাব। চ' আমি এতিয়া আসাম চিলেক্ট কৰিছোঁ, ৰাজ্য চিলেক্ট কৰাৰ লগে লগে এতিয়া আমি তলত আহিম। তলত অহাৰ লগে লগে জেনেৰেল ইনফৰমেশ্যনটো দিব লাগিব। জেনেৰেল ইনফৰমেশ্যনটো গোটেইখিনি আমি দিয়াৰ পিছত চাইল্ড ইনফৰমেশ্যন আহিম। চ' আমি গোটেইখিনি দি দিছোঁ। এতিয়া ডেট অফ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ যিটো অল্ড চাৰ্টিফিকেটৰ যিটো ডেট অফ ৰেজিষ্ট্ৰেশ্যন আছে এইটো আপোনালোকে দি দিব আৰু ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰটো যিটো আছে এইটো আপোনালোকে এইটো দি দিব। গোটেইখিনি ডিটেইলছ আপোনালোকে যিটো আপোনালোকৰ অল্ড বাৰ্থ চাৰ্টিফিকেটত আছে সেইটো আপোনালোকে গোটেইখিনি ডিটেইলছ ভালকৈ পুট আপ কৰিব। পুট আপ কৰাৰ পিছত আপোনালোকে চাইল্ড ইনফৰমেশ্যনত আহিব। চ' আমি এতিয়া পুট আপ কৰি আছোঁ। এতিয়া আমি ডিচেম্বৰ দিছোঁ, এতিয়াতে 15 দিছোঁ। এতিয়া চাইল্ড ইনফৰমেশ্যন অহাৰ পিছত আমি ডেট অফ বাৰ্থটো দিছোঁ। ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে ইয়াত আমি আহি যাম টাইম অফ বাৰ্থ আৰু লিংকত আহি যাম আৰু আধাৰ নাম্বাৰটো আহি যাম। চ' আমি ডেটটো দিছোঁ, টাইম আপুনি যিকোনো এটা দিব পাৰে। যিহেতু অল্ড বাৰ্থ চাৰ্টিফিকেটত ইয়াত তাত টাইম দিয়া নাছিল। চ' আমি টাইমটো যিকোনো এটা দি দিলোঁ। দিয়াৰ লগে লগে আমি মেল ফিমেলটো চুজ কৰিম। এতিয়া আধাৰ নাম্বাৰটো দি আছোঁ। যদি আপোনালোকৰ আধাৰ কাৰ্ড থাকে তেনেহ'লে আধাৰ নাম্বাৰটো দিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে দিব নালাগে, আপোনালোকে ব্লেংক এৰি দিব। চ' আমি এতিয়া ফাদাৰ নেমটো দি আছোঁ। ফাদাৰ নেমটো দিয়াৰ লগে লগে আমি এতিয়া ফাৰ্ষ্ট নেম ফাদাৰ নাম দিলোঁ। এতিয়া আমি এতিয়া নিজৰ নামটো দিম, কেণ্ডিডেটৰ নাম যিটো বাৰ্থ ইনফৰমেশ্যন চাইল্ড ইনফৰমেশ্যনৰ নামটো দিম। এতিয়া আমি জেনেৰেল চাইল্ড ইনফৰমেশ্যনটো দি দিম। চ' কনফাৰ্ম চাইল্ড নেম এতিয়া আমি দি দিলোঁ ইংলিছত। এতিয়া ফাদাৰ ইনফৰমেশ্যনত আহিম। ফাদাৰ ইনফৰমেশ্যনত অহাৰ লগে লগে ইয়াতে আপোনালোকে ডিটেইলছটো পাই যাব। চ' আমি এতিয়া ডিটেইলছটো দি আছোঁ। দিয়াৰ লগে লগে এতিয়া আমি লাষ্ট নেমটো পুট আপ কৰিলোঁ। এতিয়া মোবাইল নম্বৰটো দিম। যদি আপোনালোকৰ মোবাইল নম্বৰটো আছে তেনেহ'লে মোবাইল নম্বৰটো দিব। যদি আপোনালোকৰ মোবাইল নম্বৰ নাই তেনেহ'লে এৰি দিব, বা আধাৰ নম্বৰ থাকিলে আপোনালোকে আধাৰ নম্বৰটো দি দিব। যদি আধাৰ নম্বৰ নাই তেনেহ'লে আপোনালোকে এৰি দিব। মাদাৰ ইনফৰমেশ্যনত আমি মাদাৰ নামটো দিম, ফাৰ্ষ্ট নেম দিলোঁ। এতিয়া আমি লাষ্ট নেম দিম। লাষ্ট নেম দিয়াৰ লগে লগে এতিয়া তলত আহি যাব আপোনালোকৰ এছামিছত কেনেকৈ নেমটো হ'ব। এইটো যদি আপোনালোকে শুদ্ধকৈ যদি ভুল আহি যায় তেনেহ'লে আপোনালোকে শুদ্ধ কৰি যাব। আৰু মিডিল নেমটো আমি দি আছোঁ। মিডিল নেমটো যদি আমাৰ থাকে তেনেহ'লে দিম। ইয়াতো মোবাইল নম্বৰটো দি দিব যদি মোবাইল নম্বৰ থাকে, আৰু ইমেইল আইডিটো যদি থাকে আপোনালোকে ইমেইল আইডি দি দিব। আধাৰ নম্বৰ যিহেতু আমাৰ নাই আধাৰ নম্বৰটো নিদিওঁ। জাষ্ট মই আপোনালোকৰ কাৰণে এটা ডেমো ভিডিঅ' বনাই আছোঁ, আপোনালোকে এনেকুৱাকৈ এপ্লাই কৰিব পাৰে। চ' আমি ষ্টেট দিছোঁ, ডিষ্ট্ৰিক্ট দিছোঁ, চাব ডিষ্ট্ৰিক্ট দিছোঁ, আৰু টাউন হয় না গাঁও হয় সেইটো আমি দি দিছোঁ। চ' দিয়াৰ লগে লগে পিনক'ডটো আমি দি দিম। পিনক'ডটো দিয়াৰ লগে লগে আপোনালোকে ইয়াতে এড্ৰেছৰ কোনটো MB, চ' বঙাইগাঁও MB দিম। যিহেতু বঙাইগাঁও মিউনিচিপালিটি বৰ্ড হয়, এইটো আমি মিউনিচিপালিটি বৰ্ডৰ এৰিয়াত পৰোঁ, ৱাৰ্ড টাউন হয়। এতিয়া আমি পিনক'ডটো দি দিম। পিনক'ডটো দিয়াৰ লগে লগে এতিয়া আপোনালোকে এড্ৰেছটো পুট আপ কৰিব। যিটো এড্ৰেছ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটত লিখা থাকিব একদম ধুনীয়াকৈ ভালকৈ পুট আপ কৰিব। চ' আমি এইটো হিচাপত পুট আপ কৰি আছোঁ ধুনীয়াকৈ। এতিয়া পাৰ্মানেণ্ট এড্ৰেছ পেৰেণ্টছ সেইটো আছে যে সেইটোত আপোনালোকে যদি একে হয় তেনেহ'লে একে ইয়েছ বুলি ক্লিক কৰিব, অথবা ন' বুলি ক্লিক কৰিব। আপোনালোকে একদম ধুনীয়াকৈ ডিটেইলছটো পুট আপ কৰিব, যিহেতু একদম ভেৰি ইজি প্ৰচেছ। ইয়াতে হাউচ দিব, বা যদি হস্পিটেল হয় হস্পিটেল দি দিব, বা আদাৰ্ছ হ'লে আদাৰ্ছ দি দিব। চ' আমি হাউচ দি দিছোঁ। এতিয়া আমি যদি ঠিকনাটো একে হয় তেনেহ'লে পিতৃ মাতৃৰ ঠিকনাৰ সৈতে যদি শিশুটিৰ জন্মস্থান ঠিক একে হয়নে। চ' আমি ইয়েছ দি দিছোঁ হয় যিহেতু। এতিয়া আমি ডকুমেণ্টছটো আপলোড কৰিম। চাইছে আপোনালোকে একো নাই, অল্ড বাৰ্থ ছাপৰ্টিং ডকুমেণ্টছ এইটো এটা ডকুমেণ্টছ আপোনালোকক আপলোড কৰিব লাগিব। সেইটো ডকুমেণ্টছ আপলোড কৰিলে আপোনালোকৰ ডিজিটেল অল্ড বাৰ্থ চাৰ্টিফিকেট ডিজিটেল হৈ যাব। আৰু এনেকৈ আপলোড কৰিলে এখন এটা ৰেজিষ্ট্ৰেশ্যন হৈ যাব। 10 টকা ফিজ আহে, এইটো ফিজ আমি পে'ড নকৰোঁ যিহেতু আমি ফুল এপ্লাই নকৰোঁ। এইটোকে এনেকুৱাকৈ আপোনালোকে এপ্লাই কৰি প্ৰচেছটো আপোনালোকে কৰিব পাৰে। আৰু এইটো পৰ্টেলৰ লিংকটো মই আপোনালোক এই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে লৈ ল'ব। আৰু ইয়াত যদি আপোনালোক অসুবিধা পাই আছে তেনেহ'লে আমাক ভিডিঅ'ৰ তলত জনাই দিব, কমেণ্টত কমেণ্ট কৰিব। আমি যি পাৰোঁ আমাৰ পৰা হেল্প কৰি দিম।
আৰু এইটো প্ৰচেছত মই আপোনালোকক এটা প্ৰথমত কৈ আছোঁ ইয়াতে আপোনালোকে ডেথ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট অল্ড বাৰ্থ চাৰ্টিফিকেট ডিজিটেল বাৰ্থ চাৰ্টিফিকেট আৰু বহুতো ষ্টিল বাৰ্থ আছে বহুতো ইনফৰমেশ্যন ইয়াতে আপোনালোকে পাব যদি আপোনালোকে এপ্লাই কৰা নাই তেনেহ'লে এইটো পৰ্টেলত গৈ কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' এনেকুৱা এটা ছেম প্ৰচেছ আপোনালোকে গুগল আহি কিনে CRCM বুলি লিখিব বা CRS পৰ্টেল লিখিব হোম চিভিল ৰেজিষ্ট্ৰেশ্যন যিটো আছে হোম চিভিল ৰেজিষ্ট্ৰেশ্যনত আহি কিনে এইটো পৰ্টেলত আহি কিনে আপোনালোকে এপ্লাইটো কৰিব পাৰে গোটেইখিনি ডিটেইলছ ধুনীয়াকৈ দি আছে যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহ'লে কমেণ্টত জনাই দিব